নমস্কাৰ ৰাইজসকল। আজি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি ভিডিঅ'টো হৈছে পঁইতা ভাত। পঁইতা ভাত আৰু পিটিকা। এইফালে প্ৰথমতে লৈছোঁ এই পঁইতা ভাত, এইফালে পদিনা, তাতে নিমখ অকণ দি লৈছোঁ। এইফালে লৈছোঁ বুট আৰু আলু পিঁয়াজৰ এখন পিটিকা। এইফালে লৈছোঁ শুকান মাছ আলুৰ এখন পিটিকা। এইফালে লৈছোঁ নিমখ আৰু খৰিচা টেঙা আচাৰ বি জলকীয়া। এইফালে আলু পিঁয়াজ এখন পিটিকা মান ধনিয়া দি। এইফালে কঁঠাল গুটি পিটিকা। এইফালে হৈছে শুকলতি আৰু আলু পিটিকা। এইফালে লৈছোঁ ৰচুন বুট, এখন হৈছে পাতত দিয়া বুটৰ, লগতে ৰচুন গোটাকৈ দি দিছোঁ। তাৰ লগতে লৈছোঁ হজম হ'বলৈ হাজমোলা দুটা। এইফালে কলমৌ আৰু আলু ভাজি। আজিৰ ৰেচিপিটোৰ বনোৱা ইমানেই হৈছে। আপোনালোকে ভাত খালেনে? আমি খাওঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া মই খাওঁ। গৰমত মানে পঁইতা ভাত খাই ভাল লাগে। ভাবিলোঁ কালি গধূলিয়ে পঁইতা ভাত তিয়াই থৈ দিছিলোঁ, আজি এতিয়া খাবলৈ লৈছোঁ। কৃষ্ণ। মজা টেঙা হৈছে। বুটৰ বইল বুট লগত হাজমোলা। শুকলতি পাতত দিয়া। কঁঠাল গুটি আৰু খৰিচা টেঙাৰ পিটিকাখনতো ক'বই নালাগে আৰু, সকলোৱে খাই ভালেই পায়। আলু পিটিকা। এফালে মাছ পিটিকা, পঁইতা ভাতৰ লগত খাবা পোৰা মাছৰ পিটিকা। মজা। বুটৰ পিটিকা। ৰ'দৰ বতৰে ভাতে পিটিকাই একদম চব মিলাই খাইছোঁ, টেষ্টি।
খাওঁতেতো জুতি লগাই লগাই খাওঁৱেই, খালি সময় অকণমান যায়, খায়ো ভাল লাগে, আপোনালোকৰ লগত কথা পাতিও ভাল লাগে, কৈও ভাল লাগে, খালি আৰু বীজ জলকীয়া ফুট পুৰে। মুখখনত খাওঁ খাওঁ লাগে, কিন্তু গোটেই পুৰে। আজিলৈ মই খাই থাকোঁ, কালিলৈ আকৌ নতুন ভিডিঅ' এটাত আপোনালোকক লগ পাম, নতুনকৈ কি বনাওঁ তাক দেখুৱাম। আজিলৈ ইমানেই, বাই বাই।